Hello students, welcome to ClassFix Board Exam YouTube channel which is part of ClassFix Academy. ClassFix Board Exam YouTube channel ছাত্ৰ ছাত্ৰীসকলে board exam বাবে preparation চলাব পাৰিব যেনেকৈ class 10 বাবে class 12 বাবে আমি content আগবঢ়াই আছো ইয়াতে আমি playlist বনাইছো subject হিচাপে আৰু playlist chapter wise আমি content বোৰ আগবঢ়াম যেনেকৈ আজিৰ এই ভিডিঅ'ত আমি voice changeৰ বিষয়ে পঢ়ি আছো আৰু এটো available থাকিব আমাৰ grammar playlistত so grammar playlistত আমি যেনেকৈ tense parts of speech preposition narration voice এই গোটেইকেইটা আমি তাতে ৰাখিছো so definitely আপোনালোকে playlistত গৈ গ্ৰামাৰ পৰ্চনটো খুব ধুনীয়াকৈ কভাৰ কৰিব পাৰিব আৰু তেনেকৈ সাবজেক্ট ওয়াইজ প্লেলিষ্ট আছে আপোনাৰ যেটো প্ৰয়োজন হয় সেই হিচাপে আপোনালোকে প্লেলিষ্ট ভিজিট কৰি আপোনালোকৰ ডাউটখিনি বা আপোনালোকৰ যি কনসেপ্ট ক্লিয়াৰ কৰিব লাগে হেতু আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব তো যিকিনক আজি আমি ভয়েসৰ বিষয়ে পঢ়িম সো ভয়েস চেঞ্জ আজি আমি পঢ়িম সো ভয়েস চেঞ্জৰ কেইটামান ইম্পৰ্টেন্ট ৰুলছ আমি পঢ়িম সো ডেফিনেটলি ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিওটো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কিবা সুধিব লগা থাকে কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম সো ফাৰ্স্ট অফ অল এতিয়া আমি বুজিম যে ভয়েস একচুয়ালি কেই প্ৰকাৰৰ ওকে সো আমি যদি ভয়েস চেঞ্জ আগতে কৰিছো তেতিয়া আমি জানো যে ভয়েস চেঞ্জ বেসিক্যালি দুই প্ৰকাৰৰ হয় এটা হৈছে এক্টিভ ভয়েস এটা হৈছে পেসিভ ভয়েস ওকে সো ভয়েস চেঞ্জ বেসিক্যালি আমাৰ কেই প্ৰকাৰৰ হয় ভয়েস আমাৰ দুই প্ৰকাৰৰ হয় এটা হৈছে আমাৰ এক্টিভ ওকে এক্টিভ আনটো হৈছে আমাৰ কি পেসিভ অলৰাইট সো ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে যদি আপোনালোকে ধৈৰ্য সহকাৰে চাব মই ডিটেইলছত বুজাম সেইকাৰণে অলপ সময় লাগিব কিন্তু ভিডিওটো চোৱাৰ পিছত ডাউট ক্লিয়াৰ হৈ যাব গোটেই সো এতিয়া কথা হ'ল যে আমাৰ এক্টিভ ভয়েস কোনবিলাক হয় আমাৰ পেসিভ ভয়েস কোনবিলাক হয় আমি কেনেকৈ গম পাম হয় না সো এক্টিভ ভয়েস হয় সেইবিলাক ভয়েস বা সেইবিলাক টেন্স যিবোৰ সেন্টেন্সে আমাৰ টেন্সৰ ৰুল ফলো কৰে তাক আমি এক্টিভ ভয়েস বুলি কম ঠিক আছে আমি এক্সাম্পল লৈছো আমি এটা এক্সাম্পলৰ সহায়ত বুজিছো যেনেকৈ মই লিখিছো আই লাইক টি ওকে আই লাইক টি এতিয়া আই লাইক টি ইয়াতে কি আছে ইয়াতে সাবজেক্ট আছে পার্টস অফ স্পিচ যদি আমাৰ কভাৰ হৈছে যদি হোৱা নাই তেতিয়া চাই ল'ব পার্টস অফ স্পিচ খুব ইম্পৰ্টেন্ট হয় সো ইয়াতে পার্টস অফ স্পিচৰ যেনেকৈ সাবজেক্ট আছে ইয়াতে ভার্ব আছে ভার্বৰ এক নম্বৰ ফৰ্ম আছে আৰু অবজেক্ট আছে ওকে সো সাবজেক্ট ভার্ব অবজেক্ট সো সাবজেক্ট ভার্ব অবজেক্ট আমাৰ টেন্সৰ ৰুল ফলো হৈছে তেন্তে এই যেটো সেন্টেন্স আছে আই লাইক টি এটো আমাক এক্টিভত আছে ঠিক আছে আৰু এতিয়া পেসিভ কোনবিলাক হয় মানে আমি কেনেকৈ গম পাম যে এই সেন্টেন্সটো পেসিভত আছে সো পেসিভ সেন্টেন্স বিলাক বা পেসিভ ভয়েসৰ যিবিলাক সেন্টেন্স আছে সেইবিলাক গম পোৱাৰ কিছুমান উপায় আছে যেনেকৈ আমি স্পেশালি পেসিভ যিবিলাক সেন্টেন্স থাকে তাতে বাই বা টু বা এট বা উইথ থাকিব ওকে আৰু বেসিক্যালি তাতে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ইউজ হ'ব আৰু টেন্সৰ ৰুল তাতে ফলো নহয় ওকে টেন্সৰ বেসিক্যালি যিবিলাক ৰুল হ'ব সেই ৰুলবিলাক তাতে ফলো নহ'ব তো সেইবিলাকক আমি পেসিভ বুলি ক'ম ঠিক আছে সো এতিয়া এক্স্যাক্টলি ভয়েস চেঞ্জত আমি কি কৰিব লাগে এক্স্যাক্টলি ভয়েস চেঞ্জত আমি এক্টিভৰ পৰা পেসিভ বনাব লাগে আৰু পেসিভৰ পৰা আমি কি কৰিব লাগে এক্টিভ বনাব লাগে ঠিক আছে সো আজিৰ ভিডিঅ'ত বেসিক্যালি আমি শিকিম এক্টিভৰ পৰা পেসিভ কেনেকৈ বনাব পাৰি ইউজিং টেন্স ওকে টেন্সৰ ৰুলছ বিলাক ব্যৱহাৰ কৰি আমি এক্টিভৰ পৰা পেসিভলৈকে কেনেকৈ বনাব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম সো তাৰ বাবে আমাৰ টেন্সৰ সেন্টেন্স প্যাটাৰ্নবোৰ বুজি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট তো তাৰ কাৰণে আপোনালোকে আমাৰ যেটো টেন্সৰ ভিডিঅ' আছে ডেসক্ৰিপশ্যনত লিংক আছে বা প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব সো সেই ভিডিঅ'টো ক্লিয়াৰ কৰি ল'লে হ'ল ঠিক আছে সো টেন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট সো আমি এতিয়া এক্টিভৰ পৰা পেসিভ কেনেকৈ কৰিব পাৰি এটা এটাকৈ ৰুল আমি শিকিম বহিত খুব ধুনীয়াকৈ নোটছ বনাই যাবা সো নোটছ বনালে কি হ'ব যেতিয়া এক্সাম আহিব তেতিয়া ৰিভিজন কৰিব পাৰিব আৰু যেতিয়া এক্টিভৰ পৰা পেসিভ আমি ৰুলছবিলাক শিকিম তাৰ পিছত আমাৰ প্ৰেক্টিছ কৰিব লাগিব বহুত মানে প্ৰেক্টিছ কৰিব লাগে সো প্ৰেক্টিছৰ বাবে প্ৰেক্টিছ প্ৰবলেমবিলাক আমাৰ এপত এভেইলেবল থাকিব আমাৰ এপটোৰ নাম হৈছে ক্লাছফিক্স একাডেমি ওকে গুগল প্লে ষ্টৰত এভেইলেবল হয় লিংক ডেসক্ৰিপশ্যনত আছে সো এপটো ডাউনলোড কৰি লৈ প্ৰেক্টিছ সেটবিলাক কালেক্ট কৰি ল'ব পাৰিব ঠিক আছে তো যি কি নহওক আমি আগবাঢ়িছো এক্টিভৰ পৰা পেসিভলৈকে যিবোৰ নিয়ম আছে সেই নিয়মবিলাক মানে এটা এটাকৈ চাম আমি টেন্স ওয়াইজ সো টেন্স বেসিক্যালি আমাৰ কেই প্ৰকাৰ আছে টেন্স বেসিক্যালি আমাৰ তিনি প্ৰকাৰ আছে হেতু কি প্ৰেজেন্ট টেন্স পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স আৰু প্ৰতিটো টেন্সৰে চাৰিটাকৈ কেটেগৰী আছে যেনেকৈ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক একেদৰে পাষ্টৰ চাৰিটা আছে ফিউচাৰৰ চাৰিটা আছে সো প্ৰতিটো টেন্সৰ কেটেগৰী হিচাপে সেন্টেন্স প্যাটাৰ্নটো বেলেগ হয় আৰু প্ৰতিটো সেন্টেন্স প্যাটাৰ্ন হিচাপে কিন্তু আমাৰ এক্টিভৰ পৰা ভয়েস চেঞ্জ কৰাৰ পেসিভলৈকে হেতুৰ ৰুলছবিলাক বেলেগ হয় সো আমি প্ৰতিটো টেন্সৰ কেটেগৰী হিচাপে ৰুলছবিলাক আমি এটা এটাকৈ ডিসকাশন কৰিম আৰু খুব ধুনীয়াকৈ নোটছ বনাই যাবা
তাৰপিছত আৰু তোমালোকৰ একো প্ৰব্লেম নাথাকে কাৰণ ৰুলছবিলাক মনত থাকিলেতো তোমালোকৰ চব হৈয়ে যাব চ' ৰুলছবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰুলছবিলাক নোট কৰি যাবা ঠিক আছে চ' প্ৰথম যিটো আমাৰ টেন্স আছে প্ৰেজেণ্ট টেন্সৰ প্ৰথম যিটো কেটেগৰী আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স চ' তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স ওকে চ' প্ৰেজেণ্ট ইনডেফিনিট টেন্সক আমি চিম্পল প্ৰেজেণ্ট টেন্স বুলিও জানো ঠিক আছে চ' এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এটা আমি এক্টিভ ভইচ এটা লৈছোঁ চ' এক্টিভ ভইচৰ এক্সাম্পল মই ইয়াতে লিখিছোঁ এক্টিভ ভইচ চ' এক্টিভ ভইচ লৈছোঁ যেনেকৈ আই লাইক টি ওকে আই লাইক টি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে ধৈৰ্য সহকাৰে চাই থাকিবা ডাউট গোটেই ক্লিয়াৰ হৈ যাব ঠিক আছে চ' এতিয়া আই লাইক টি যিটো আছে ইয়াতে সেন্টেন্স প্যাটাৰ্ণ কি ইউজ হৈছে ইয়াতে সেন্টেন্স প্যাটাৰ্ণ বেসিক্যালি ইউজ হৈছে সাবজেক্ট প্লাস ভাৰ্বৰ এক নম্বৰ ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট ক্লিয়াৰ এতিয়া আমি পেসিভ কেনেকৈ বনাব লাগে মানে এই যে তোমাৰ সেন্টেন্স প্যাটাৰ্ণ আছে এই সেন্টেন্স প্যাটাৰ্ণত আমি পেসিভ কেনেকৈ বনাব লাগে সেইটো আমি শিকিম চ' তাৰ বাবে আমি ফাৰ্স্ট অফ অল কি কৰিব লাগিব ইয়াতে অবজেক্ট যেটো আছে অবজেক্টক আমি সাবজেক্ট বনাব লাগিব ঠিক আছে এতিয়া অবজেক্টৰ পৰা সাবজেক্ট কেনেকৈ বনাব লাগে বা ইয়াৰ এটা লিষ্ট আছে চ' লিষ্টটো মনত ৰাখিব লাগিব মই ইয়াতে চমুকে লিখি দিছোঁ চ' তোমালোকে নোটছ বনাই ল'বা জাষ্ট কেইটামান দিছোঁ ওকে ইয়াতে সাবজেক্ট আৰু অবজেক্ট এনেকৈ লিখিছোঁ ওকে SUB বুলি লিখিছোঁ সাবজেক্ট আৰু অবজেক্ট যেনেকৈ আই হৈছে সাবজেক্ট ইয়াৰ অবজেক্ট হৈছে মি ওকে নোট বনাই যাবা যেনেকৈ তাৰপিছত ইয়াতে মই লিখিছোঁ হি অবজেক্ট হ'ব হিম তাৰপিছত शी অবজেক্ট হ'ব হাৰ তাৰপিছত দে দেম ওকে এনেকৈ সাবজেক্ট আৰু অবজেক্ট চ' ইয়াৰ এটা প্ৰপাৰ লিষ্ট আমি এপত এভেইলেবল কৰি দিম চ' সেইটো তোমালোকে লিখি ল'বা বা ডাউনলোড কৰি ল'বা ঠিক আছে চ' ইয়াতে আমি বেসিক্যালি কি কৰিলোঁ ৰুলছত অবজেক্টৰ পৰা সাবজেক্ট বনালোঁ ঠিক আছে ওকে প্লাস এতিয়া যেহেতু এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় চ' প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এম ইজ বা আৰ ব্যৱহাৰ কৰিব লাগিব বেসিক্যালি আমি সাবজেক্টৰ ওপৰত বেস কৰি এম ইজ আৰ ব্যৱহাৰ কৰিম যদি সাবজেক্ট আই হয় তেতিয়াহ'লে এম ব্যৱহাৰ কৰিম সাবজেক্ট যদি আমাৰ সিঙ্গুলাৰ হয় আমি ইজ ব্যৱহাৰ কৰিম সাবজেক্ট যদি আমাৰ প্লুৰাল হয় তেতিয়া আমি আৰ ব্যৱহাৰ কৰিম দেন আমি ইয়াতে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ব্যৱহাৰ কৰিম which is past participle দেন আমি ইয়াতে বাই টু এট বা উইথ যিকোনো এটা ব্যৱহাৰ কৰিম প্লাস আমি ইয়াতে অবজেক্ট ব্যৱহাৰ কৰিম যেটো আমাৰ ইয়াৰে সাবজেক্ট হ'ব ওকে মানে প্ৰথম যেটো সেন্টেন্স আছে এক্টিভত সেন্টেন্সৰ যেটো সাবজেক্ট হেতু আমাৰ ইয়াতে গৈ অবজেক্ট হৈ যাব অলৰাইট সো এতিয়া এই যেটো আমাৰ সেন্টেন্স আছে বা টেন্স আছে বা ইয়াতে যেটো আমি লিখিছো আই লাইক টি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা সেন্টেন্স আছে ইয়াক আমি পেসিভত বনালে কি আহিব সো সিম্পলি ইয়াতে অবজেক্ট আছে টি যেটো সাবজেক্ট হৈ যাব টি ওকে প্লাস টি হৈছে সিঙ্গুলাৰ তেনে ক্ষেত্ৰত টিৰ সৈতে কি হ'ব ইজ ইউজ হ'ব টি ইজ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম লাইক লাইকড ওকে সো LIKED লাইকড তাৰপিছত ইয়াতে যেটো আমাৰ সাবজেক্ট আছে সেইফালে গ'লে অবজেক্ট হ'ব আইৰ সৈতে হ'ব মি ওকে এতিয়া বাই টু এট উইথৰ কোনটো ব্যৱহাৰ হ'ব সো হেতু বেসিক্যালি ডিপেন্ড কৰিব আমাৰ অবজেক্টৰ ওপৰত সো অবজেক্ট যদি পাৰ্সন হয় মানে ব্যক্তি হয় তেতিয়াহ'লে বাই হ'ব অবজেক্ট যদি বস্তু হয় তেতিয়াহ'লে উইথ হ'ব সো ইয়াতে পাৰ্সন আছে মি আছে সেইকাৰণে আমি কি ইউজ কৰিম বাই ইউজ কৰিম সো বেসিক্যালি ইয়াতে পেসিভ সেন্টেন্স তোমাৰ কি হৈ গ'ল আই লাইক টিৰ পেসিভ হ'ব টি ইজ লাইক বাই মি ক্লিয়াৰ সো প্ৰথমটো অলপ মানে বেছি টাইম লাগিছে কিন্তু পিছৰবিলাক আমি খুব মানে স্পীডত কৰিম কাৰণ প্ৰথমটো বুজাবলৈ অলপ টাইম লাগিছে সেইটো বনাবলৈ টাইম লাগিছে হয় নাই সো যি কি নহওক প্ৰথমটো ক্লিয়াৰ হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স ক্লিয়াৰ হৈছে দেন এতিয়া আমি নেক্সট টেন্সৰ ফালে আগবাঢ়িছোঁ which is আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ঠিক আছে সো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি লিখিছোঁ সো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স PRESENT প্ৰেজেন্ট কন্টিনিউয়াছ ওকে কন্টিনিউয়াছ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এটা সেন্টেন্স কোৱা তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এটা সেন্টেন্স কোৱা এক্টিভত ওকে এক্টিভত যদি আমি চাওঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আমি এনেকৈ লিখিব পাৰোঁ I am playing ক্ৰিকেট ওকে I am playing ক্ৰিকেট এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স হৈ গ'ল এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স প্যাটাৰ্ণটো কি হয় সেন্টেন্স প্যাটাৰ্ণটো হৈছে সাবজেক্ট প্লাস এম ইজ বা আৰ ব্যৱহাৰ হ'ব ভাৰ্বৰ ING ফৰ্ম ব্যৱহাৰ হ'ব প্লাস অবজেক্ট ব্যৱহাৰ হ'ব ক্লিয়াৰ এখিনি টেন্স ভালকৈ ক্লিয়াৰ কৰিবা টেন্স ক্লিয়াৰ নহ'লে কিন্তু এইবিলাক দিগদাৰি পাবা ঠিক আছে এতিয়া
ৰুলটো কি হয় এক্টিভৰ পৰা পেছিভ বনাবলৈ হ'লে আমি অবজেক্টক সাবজেক্ট বনাব লাগিব ক্লিয়াৰ তাৰপিছত যেহেতু কন্টিনিউয়াস ইয়াতে এম ইজ আৰ আছে আমিও কি কৰিম এম ইজ আৰ ব্যৱহাৰ কৰিম এম ইজ বা আৰ ব্যৱহাৰ কৰিম ক্লিয়াৰ যেহেতু কন্টিনিউয়াস টেন্স হয় আমাৰ ইয়াতে কি আহিব এটা বিং অলৰাইট সো এই বিংটো কন্টিনিউয়াসৰ সৈতে ব্যৱহাৰ হ'ব অলৱেজ প্ৰেজেন্ট কন্টিনিউয়াসৰ সৈতেও বিং হ'ব পাষ্ট কন্টিনিউয়াসৰ সৈতেও বিং হ'ব আমাৰ যেতিয়া আমি ফিউচাৰ কন্টিনিউয়াসত পঢ়িম তেতিয়াও আমাৰ বিং হ'ব ঠিক আছে অলৰাইট তাৰপিছত আমাৰ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম আহিব দেন প্লাস বাই টু এট উইথ কিবা এটা হ'ব তিনটাৰ ভিতৰত চাৰিটাৰ ভিতৰত দেন আমাৰ ইয়াতে অবজেক্ট হ'ব যেটো আমাৰ ইয়াৰে সাবজেক্ট হয় ক্লিয়াৰ সো এতিয়া প্ৰথম যেটো আমাৰ ইয়াতে আমি সেন্টেন্স লৈছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হেতু আমি পেছিভ বনাম ঠিক আছে ইয়াতে পেছিভ বনাম ইউজিং ৰুল অলৰাইট সো আমি পেছিভ বনাবলৈ হলে ইয়াতে অবজেক্ট কি আছে ফাৰ্স্ট অফ অল ইয়াতে এটো অবজেক্টটো চাব লাগিব ক্ৰিকেট আছে সো ক্ৰিকেট C R I C K E T ক্ৰিকেট হৈ গল ক্ৰিকেট সিঙ্গুলাৰ নে প্লুৰাল অবভিয়াসলি সিঙ্গুলাৰ সো তেনে ক্ষেত্ৰত ইয়াৰ সৈতে ইজ আহিব অলৰাইট বিং এটা লগ লাগিব বিং এতিয়া ভার্ব কি আছে ইয়াতে ভার্ব আছে প্লেইং দ্যাট মিন্স প্লে এটো ভার্ব মানে প্ৰেজেন্ট ফৰ্মটো হৈছে প্লে প্লে প্লেড প্লেড ওকে সো ইয়াতে বিং প্লেড হ'ব P L A Y E D প্লেড এতিয়া আই আছে ইয়াতে সাবজেক্ট ইয়াতে অবজেক্ট হ'ব মি তো মি যদি অবজেক্ট হয় পারসন তো তেনে ক্ষেত্ৰত আমাৰ কি আহিব ইয়াতে বাই মি অলৰাইট এতিয়া এটো পেছিভ হৈ গল সো আই এম প্লেইং ক্ৰিকেট ইয়াৰ পেছিভ ফৰ্মটো হ'ব ক্ৰিকেট ইজ বিং প্লেড বাই মি অলৰাইট আৰু এই সাবজেক্টটো যদি আই হয় তেতিয়া হলে এম হ'ব আগতেও ডিসকাস কৰিছো সাবজেক্টটো যদি সিঙ্গুলাৰ হয় ইউজ হৈছে সাবজেক্টটো প্লুৰাল হলে আৰ হ'ব ক্লিয়াৰ ওকে এতিয়া আমি নেক্সট টেন্সৰ ফালে আগবাঢ়িছো হুইচ ইজ প্ৰেজেন্ট পারফেক্ট টেন্স ওকে প্ৰেজেন্ট পারফেক্ট টেন্স অলৰাইট সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা এক্টিভ সেন্টেন্স আমি লৈছো এটা এক্সাম্পল লৈছো এক্টিভ অলৰাইট এক্টিভ লৈছো যেনেকৈ আই হ্যাভ ডান মাই হোমৱৰ্ক ওকে আই হ্যাভ ডান মাই হোমৱৰ্ক এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ হয় ইয়াৰ সেন্টেন্স প্যাটাৰ্নটো কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স প্যাটাৰ্নটো কি হেতু জানিব লাগিব সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ হ্যাভ কেতিয়া ইউজ হয় যেতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ সাবজেক্টটো আই হয় বা প্লুৰাল হয় তেতিয়া হ্যাভ হয় যেতিয়া সিঙ্গুলাৰ হয় তেতিয়া হ্যাজ হয় অলৰাইট তাৰ পিছত আমাৰ ভাৰ্বৰ কেই নম্বৰ ফৰ্ম আহে 3 নম্বৰ ফৰ্ম আহে প্লাস ইয়াতে অবজেক্ট আহে ক্লিয়াৰ সো পেছিভ বনাবলৈ হলে আমি অবজেক্টক সাবজেক্ট বনাব লাগিব প্লাস হ্যাভ বা হ্যাজ যিকোনো এটা ইউজ হ'ব প্লাস ইয়াৰ লগত বিন ইউজ হ'ব প্লাস ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ইউজ হ'ব প্লাস বাই টু এট উইথৰ যিকোনো এটা ইউজ হ'ব প্লাস আমাৰ কি ইউজ হ'ব ইয়াতে ইয়াৰে সাবজেক্টটো গৈ ইয়াতে অবজেক্ট হৈ যাব ক্লিয়াৰ ফৰ্মুলা ক্লিয়াৰ ফৰ্মুলাটো বহুত বেছি ইম্পৰ্টেন্ট ফৰ্মুলাটো মই যেনেকৈ লিখিছো তেনেকৈ তোমালোকে কপিত লিখি ৰাখিবা ঠিক আছে এতিয়া এই সেন্টেন্সটোক মই পেছিভ বনাইছো ওকে ইয়াতে সেন্টেন্সটোক মই পেছিভ বনাইছো সো যেতিয়া মই পেছিভ বনাম তেতিয়া অবভিয়াসলি এটো মোৰ অবজেক্ট হয় মাই হোমৱৰ্ক তেন্তে মাই হোমৱৰ্কটো আমাৰ কি হ'ব সাবজেক্ট হৈ যাব মাই হোমৱৰ্ক ওকে সো মাই হোমৱৰ্ক হৈ গল এটা মাই হোমৱৰ্ক সিঙ্গুলাৰ হয় সেইকাৰণে ইয়াতে কি হ'ব হ্যাজ ওকে মাই হোমৱৰ্ক হ্যাজ ইয়াৰ লগত এটা কি আহিব বিন মাই হোমৱৰ্ক হ্যাজ বিন ডু ডিড ডান ইয়াতো 3 নম্বৰ ফৰ্ম ইউজ হৈছে ইয়াতো 3 নম্বৰ ফৰ্ম ইউজ হ'ব ডান ওকে মাই হোমৱৰ্ক হ্যাজ বিন ডান আই আছে তেন্তে ডেফিনেটলি বাই আহিব বাই মি ক্লিয়াৰ হৈ গল এটো আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ অলৰাইট সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ পিছত যেটো টেন্স আহে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তাৰ এপ্ৰোপ্ৰিয়েট ভয়েস চেঞ্জৰ ৰুল নাই টেন্স হিচাপে তো গতিকে এতিয়া আমি নেক্সট যেটো টেন্স আছে অৰ্থাৎ আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ পিছত আমি যাম একেবাৰে পাষ্ট ইনডিফিনিট টেন্স লৈকে ঠিক আছে পাষ্ট ইনডিফিনিট টেন্স সো পাষ্ট ইনডিফিনিট টেন্সৰ আমি এটা বাক্য লৈছো পাষ্ট ইনডিফিনিট টেন্স প্ৰথমে আমি এতে হেডিং বনাইছো পাষ্ট ইনডিফিনিট টেন্স ওকে পাষ্ট ইনডিফিনিট টেন্স টেন্সটো লিখিলেও হয় নলিখিলেও হয় মই এনেকৈ পাষ্ট ইনডিফিনিট দিছো এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ এটা এক্সাম্পল ক'ব লাগে সো আপোনালোকে কমেন্টত জনাবচোন পাষ্ট ইনডিফিনিট টেন্সৰ এক্সাম্পল মই যেটো লৈছো হেতু নহয় বেলেগ এটা ক'ব ঠিক আছে কমেন্ট সেকশনত সো এক্টিভ লৈছো যেনেকৈ আই saw a bird okay I saw a bird হেতু এটা
পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য গঠন হয় সো পাষ্ট ইনডেফিনিট টেন্সৰ এটা বাক্য হয় ইয়াৰ বাক্য গঠনটো কেনেকুৱা সো বাক্য গঠনটো সাবজেক্ট প্লাস ভাৰ্বৰ 2 নম্বৰ ফৰ্ম প্লাস অবজেক্ট ওকে সো সাবজেক্ট প্লাস ভাৰ্বৰ 2 নম্বৰ ফৰ্ম প্লাস অবজেক্ট এতিয়া ইয়াক আমি ভয়েস চেঞ্জ যেতিয়া বনাব যাম তেতিয়া আমি কি ৰুল ইউজ কৰিব লাগিব অবভিয়াসলি প্ৰথম কামটো হৈছে অবজেক্টক সাবজেক্ট বনাব লাগিব দেন আমাৰ যেহেতু পাষ্ট ইনডেফিনিট টেন্স হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি যেনেকৈ এম ইজ আৰ ব্যৱহাৰ কৰিছিলো পাষ্ট ইনডেফিনিট টেন্সত আমি ব্যৱহাৰ কৰিম ওয়াজ বা ওয়্যাৰ ওকে ওয়াজ বা ওয়্যাৰ ক্লিয়াৰ এটা ওয়াজ কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া সাবজেক্টটো সিঙ্গুলাৰ হ'ব তেতিয়া আমি ওয়াজ ব্যৱহাৰ কৰিম যেতিয়া সাবজেক্টটো প্লুৰাল হ'ব তেতিয়া আমি ওয়্যাৰ ব্যৱহাৰ কৰিম দেন আমি ইয়াতে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ইউজ কৰিম প্লাস আমি অবজেক্ট লিখিম অবজেক্টটো কি হ'ব ইয়াতে সাবজেক্টটো গৈ অবজেক্ট হ'ব তাৰ আগতে আমাৰ বাই টু এট উইথ লিখিব লাগিব বাই টু এট উইথ ওকে প্লাস ইয়াতে অবজেক্ট ক্লিয়াৰ এটো ক্লিয়াৰ হৈ গ'ল মানে এই অবজেক্টটো গৈ ইয়াতে এইফালৰ পৰা সাবজেক্টটো গৈ ইয়াতে অবজেক্ট হ'ব ওকে সো এতিয়া এই যেটো সেন্টেন্স আছে আমাৰ আই স এ বাৰ্ড ইয়াতে অবজেক্ট কি এই বাৰ্ডটো হৈছে অবজেক্ট সটো হৈছে ভাৰ্ব আৰু আইটো হৈছে সাবজেক্ট হয় না নাই তো তেনে ক্ষেত্ৰত এই বাৰ্ডটো ইয়াতে আহিব a bird so a bird to ki singular hole definitely ki ahibo was a bird was she saw seen verb 3 number from seen hobo karon see hoise present form saw hoise amar past form past participle 3 number form hoise amar seen okay she saw seen etia I as a object hobo me the me is a person so person hole amar ki hobo by me okay object hole tetia amar with hoy ঠিক আছে সো হৈ গ'ল আমাৰ পাষ্ট ইনডেফিনিট টেন্সৰ এটা পাষ্ট ইনডেফিনিট টেন্সৰ পিছৰ যেটো টেন্স হেতু হৈছে পাষ্ট কন্টিনিউয়াস টেন্স সো পাষ্ট কন্টিনিউয়াস টেন্সৰ আমি ভয়েস চেঞ্জ কেনে কৰিব লাগে হেতু খুব ধুনিয়াকে বুজি ল'ব সো পাষ্ট ইনডেফিনিট টেন্স মই লৈছো ওকে সো ইয়াতে পাষ্ট ইনডেফিনিট টেন্সৰ পিছত পাষ্ট কন্টিনিউয়াস ওকে সো পাষ্ট কন্টিনিউয়াস টেন্সৰ এটা আমি এক্টিভ লৈছো এক্টিভ সেন্টেন্স এটা লৈছো okay active eta sentence loisu so active sentence to me eneke loisu I was writing a letter okay I was writing a letter moi eta letter likhi asilu hetu hoise past continuous tense or bakyo eta past continuous tense or bakyo hole past continuous tense or sentence pattern to ki hoy hetu bujibo lagibo tate subject plus was ba where বিভার্ব ইউজ হয় প্লাস ভার্বৰ আইএনজি ফর্ম থাকে প্লাস অবজেক্ট থাকে ক্লিয়ার সো এতিয়া আমি ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে তো তাৰ বাবে অবজেক্টক আমি কি কৰিব লাগিব সাবজেক্ট বনাব লাগিব হয় না নাই তো অবজেক্টক যেতিয়া আমি সাবজেক্ট বনাম ইয়াতে লিখিম তাৰ পিছত আমি সৰি ইয়াতে সাবজেক্ট হ'ব অলৰাইট সাবজেক্ট লিখিম তাৰ পিছত আমি ইয়াতে ওয়াজ বা ওয়্যাৰ লিখিম ওকে ওয়াজ বা ওয়্যাৰ লিখিছো তাৰ পিছত আমি ইয়াতে বিং এটা লিখিম বিং কাৰণ ইয়াতে কন্টিনিউয়াস আছে কন্টিনিউয়াস হলে আমাৰ কি হ'ব বিং আহিব অলৰাইট প্লাস ভাৰ্বৰ 3 নম্বৰ ফৰ্ম লিখিম প্লাস বাই টু এট উইথ অর যিকোনো এটা লিখিম প্লাস ইয়াতে অবজেক্ট হ'ব অবজেক্টটো ইয়াৰে সাবজেক্ট হ'ব ঠিক আছে ওকে এতিয়া আমি এই যে সেন্টেন্স আছে আই ওয়াজ রাইটিং এ লেটার এটো আমি পেসিভ বনালে কেনেকৈ লিখিব লাগিব সো এটো পেসিভ বনালে আমি সিম্পলি লিখিব লাগিব এটো অবজেক্ট আছে এ লেটার সো এ লেটার ওকে এ লেটার লিখিলো এ লেটার সিঙ্গুলার হয় সেইকাৰণে ইয়াতে কি আহিব ওয়াজ আহিব ক্লিয়ার তাৰ পিছত বিং এটা আহিব ওয়াজৰ লগতো বিং হ'ব ওয়্যাৰৰ লগতো বিং হ'ব ওকে বিং অলৰাইট ক্লিয়ার হৈ গ'ল এটা ভাৰ্বৰ 3 নম্বৰ ফৰ্ম রাইট হৈছে আমাৰ প্ৰেজেন্ট ফৰ্ম রাইট রট রিটেন সো বিং রিটেন WRITTEN রিটেন ওকে তাৰ পিছত ইয়াতে অবজেক্ট কি হ'ব সাবজেক্টটো আই ইয়াতে মি হ'ব সেইকাৰণে ইয়াতে বাই মি ক্লিয়ার হৈ গ'ল So past continuous tense amar clear hoy gol eta past continuous tense or jeto pisor tense hetu hoise past perfect tense so eta ami past perfect tense or bikhoy din dhuniya ke discussion korim so past perfect tense moi likhisu yata heading banaisu past perfect okay so past perfect tense or eta ami example loisu ba eta sentence loisu so active ot jeneke I had past perfect tense of had use hoy I had done my project okay I had done my project alright so eto eta sentence hol sentence pattern to ki hoy hetu moi disu so sentence pattern to hoise
সাবজেক্ট প্লাছ হেড, সিংগুলাৰ হ'লেও হেড, প্লুৰেল হ'লেও হেড, আইৰ লগতো হেড, অ'কে, প্লাছ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট। ক্লিয়াৰ? এতিয়া এক্টিভৰ পৰা পেছিভ বনাবলৈ হ'লে আমি কি ইউজ কৰিব লাগিব? ইয়াতে অবজেক্ট যেটো আছে সেইটোক সাবজেক্ট বনাব লাগিব। ক্লিয়াৰ? দেন হেড আহিব প্লাছ এটা বিন আহিব। অ'কে, সিংগুলাৰ হ'লেও হেড, প্লুৰেল হ'লেও হেড, আইৰ লগতো হেড, তাৰপিছত এটা আহিব বিন প্লাছ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাছ বাই, টু, এট, উইথৰ যিকোনো এটা ইউজ হ'ব প্লাছ অবজেক্ট। অবজেক্ট মিন্স ইয়াৰে পৰা গৈ সাবজেক্টটো ইয়াতে অবজেক্ট হ'ব। ক্লিয়াৰ? এতিয়া এই যিটো সেন্টেন্স আছে আমাৰ বা এই যিটো আমাৰ এক্টিভ ভয়েস এটা আছে, আই হ্যাড ডান মাই প্ৰজেক্ট, এই মাই প্ৰজেক্টটো হৈছে আমাৰ অবজেক্ট। অলৰাইট, সো এই মাই প্ৰজেক্টক আমি কি কৰিব লাগে? ইয়াতে সাবজেক্ট বনাব লাগিব। ওকে, মাই প্ৰজেক্ট, ওকে, হৈ গ'ল মাই প্ৰজেক্ট। এতিয়া মাই প্ৰজেক্টৰ সৈতে কি আহিব? ডেফিনেটলি হেড বিন আহিব। ওকে, হেড বিন, মাই প্ৰজেক্ট হেড বিন, ইয়াতে প্লাছ নালাগে বাৰু, প্লাছটো মই মুছি দিছোঁ, হেড বিন। ইয়াতে ভাৰ্বৰ কেই নম্বৰ ফৰ্ম? 3 নম্বৰ ফৰ্ম ইয়াতে ইউজ হৈ আছে, ডান, ইয়াতেও কি হৈ যাব? ডান। অলৰাইট, তাৰপিছত ইয়াতে বাই মি, কাৰণ সাবজেক্টটো আছে আই, অবজেক্ট হৈ যাব মি। অলৰাইট, সো মাই প্ৰজেক্ট হেড বিন ডান বাই মি, এইটো হৈ গ'ল আমাৰ পেছিভ ভয়েস। সো আমি খুব ধুনীয়াকৈ পাষ্ট পাৰফেক্ট টেন্সক এক্টিভৰ পৰা পেছিভত বনালোঁ। ক্লিয়াৰ হৈ গ'ল? এতিয়া নেক্সট যিটো আমি টেন্স পঢ়িম, আমাৰ এক্সাক্টলি পাষ্ট পাৰফেক্টৰ পিছত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স থাকে, কিন্তু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এপ্ৰপ্ৰিয়েট ৰুল নোহোৱাৰ বাবে আমি নেক্সট যিটো টেন্স হ'ব সেইটো আমি ফিউচাৰ ইনডেফিনিট টেন্স কভাৰ কৰিম। ক্লিয়াৰ? ওকে, সো এতিয়া আমাৰ হ'ব ফিউচাৰ ইনডেফিনিট টেন্স। সো হেডিং এটা বনাই ল'ব, ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ। ওকে, বা সিম্পল ফিউচাৰ টেন্স। অলৰাইট, এতিয়া সিম্পল ফিউচাৰৰ এটা এক্সাম্পল লিখিব বা এটা সেন্টেন্স আপোনালোকে ক'ব। মই ইয়াতে এটা এক্সাম্পল দিছোঁ, কমেণ্টত আপোনালোকে বেলেগ এটা ক'বচোন সিম্পল ফিউচাৰৰ এক্সাম্পল, খুব ধুনীয়া এটা এক্সাম্পল দিব। সো এক্টিভত মই এটা এক্সাম্পল লৈছোঁ, যেনেকৈ লিখিছোঁ আই শ্বেল ডু ইট। ওকে, আই শ্বেল ডু ইট, এইটো এটা ফিউচাৰ ইনডেফিনিট টেন্সৰ এক্সাম্পল হয়। সো এতিয়া ইয়াতে কি সেন্টেন্স পেটাৰ্ণ ফলো হৈছে? সো সেন্টেন্স পেটাৰ্ণ ইয়াতে ফলো হৈছে সাবজেক্ট প্লাছ শ্বেল বা উইল। অলৰাইট, সাবজেক্ট প্লাছ শ্বেল বা উইল ফলো হৈছে, প্লাছ ইয়াতে ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট ইউজ হৈছে। ওকে, সো ইয়াৰ ৰুলটো মানে এক্টিভৰ পৰা পেছিভ বনাবলৈ হ'লে কি ৰুল ইউজ কৰিব লাগিব? প্ৰথমে আমি অবজেক্টক সাবজেক্ট বনাব লাগিব। ক্লিয়াৰ হৈ গ'ল? তাৰপিছত ইয়াতে শ্বেল বা উইল যিকোনো এটা ব্যৱহাৰ হ'ব। সাবজেক্ট যদি আমাৰ সিংগুলাৰ হয় তেতিয়া শ্বেল হ'ব, সাবজেক্ট যদি আমাৰ প্লুৰেল হয় তেতিয়া আমাৰ উইল হ'ব। ওকে, প্লাছ বি এটা আহিব, ভাৰ্বৰ 3 নম্বৰ ফৰ্ম, পেছিভত অলৱেজ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম হয়, তাৰপিছত প্লাছ বাই, টু, এট, উইথৰ কিবা এটা আহিব। অলৰাইট, দেন আমাৰ অবজেক্ট হ'ব আৰু ইয়াৰে সাবজেক্টটো গৈ এইফালে অবজেক্ট হৈ যাব। ক্লিয়াৰ এইখিনি? সো এতিয়া এই যিটো আমাৰ এক্টিভ আছে ইয়াক আমি পেছিভ বনাম। সো পেছিভ বনাবলৈ হ'লে প্ৰথমে ইয়াৰ অবজেক্ট আছে ইটক আমি কি কৰিব লাগিব? ইয়াতে সাবজেক্ট বনাব লাগিব। ইট সিংগুলাৰ হয় অবভিয়াছলি, সো গতিকে ইট শ্বেল, তাৰপিছত বি এটা আহিব, ইট শ্বেল বি ডু ডিড ডান, 3 নম্বৰ ফৰ্ম হৈছে ডান, ডু ডিড ডান, ইট শ্বেল বি ডান বাই মি। ক্লিয়াৰ? এইটো আমাৰ ফিউচাৰ ইনডেফিনিট টেন্সৰ এক্টিভৰ পৰা পেছিভ বনালোঁ আৰু ৰুল এইটো হয়। ৰুলটো বহুত বেছি ইম্পৰ্টেণ্ট, ৰুলটো নোট কৰি ৰাখিব, ঠিক আছে? আৰু মই প্ৰেক্টিছ প্ৰব্লেমো দি দিম, সো সেই প্ৰেক্টিছ প্ৰব্লেমবিলাক সলভ কৰিব। আৰু প্ৰেক্টিছ প্ৰব্লেমবিলাক কিন্তু আমাৰ এপত এভেইলেবল আছে, ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনত, তাৰে পৰা খুব ধুনীয়াকৈ ডাউনলোড কৰি লৈ প্ৰিপাৰেশ্যন চলাব পাৰিব। তো যি কি নহওক, এতিয়া আমি ফিউচাৰ ইনডেফিনিটৰ পিছত ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ৰুলছ শিকিম বা এক্টিভৰ পৰা পেছিভ কেনেকৈ বনাব লাগে সেইটো শিকিম। সো ফিউচাৰ কণ্টিনিউৱাছ। ওকে, ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল আমি লৈছোঁ। সো এক্সাম্পলটো আমাৰ এক্টিভত হ'ব, যেহেতু টেন্সৰ ৰুল ফলো কৰিছে অবভিয়াছলি এক্টিভত হ'ব। সাপোজ মই লিখিছোঁ এনেকৈ আই শ্বেল বি ডুইং দ্য ৱৰ্ক। ওকে, আই শ্বেল বি ডুইং দ্য ৱৰ্ক,
ইয়াতে সেন্টেন্স প্যাটার্নটো কি ইউজ হৈছে সেন্টেন্স প্যাটার্ন সাবজেক্ট ইউজ হৈছে প্লাস শ্যাল বা উইল যিকোনো এটা লিখিব লাগিব প্লাস বি এটা ইউজ হৈছে প্লাস ভাৰ্বৰ লগত আইএনজি যোগ যেহেতু কন্টিনিউয়াস টেন্স ওকে তাৰ পিছত ইয়াতে অবজেক্ট ক্লিয়াৰ সো ইয়াতে আমি এক্টিভৰ পৰা পেসিভ বনাবলৈ হলে আমি কেনেকৈ কৰিব লাগিব ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় চাই ল'ব সো ইয়াতে অবজেক্ট যেটো আছে অবজেক্টক আমি সাবজেক্ট বনাব লাগিব ক্লিয়াৰ ওকে দেন আমি ইয়াতে কি কৰিম শ্যাল বা উইল লিখিব লাগিব according to আমাৰ সাবজেক্ট সাবজেক্ট যদি সিঙ্গুলাৰ হয় আমি শ্যাল লিখিম সাবজেক্ট যদি প্লুৰাল হয় তেতিয়া আমি উইল লিখিম তাৰ পিছত আমি ইয়াতে লিখিম বি ওকে তাৰ পিছত কন্টিনিউয়াস টেন্সৰ বাবে আমি কি লিখিম বিং ওকে বি বিং দুবাৰ লিখিব লাগিব কিন্তু ঠিক আছে বি বিং তাৰ পিছত আমাৰ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাস বাই টু এট উইথৰ যিকোনো এটা ইউজ হ'ব প্লাস ইয়াতে অবজেক্ট অবজেক্টটো ইয়াৰে পৰা সাবজেক্ট গৈ ইয়াতে অবজেক্ট হ'ব ক্লিয়াৰ সো এতিয়া আমি যেটো সেন্টেন্স আছে ইয়াতে এই সেন্টেন্সটো আমি কি কৰিম আমি পেসিভ কৰিম বা এক্টিভৰ পৰা পেসিভ বনাম সো তাৰ বাবে আমাৰ ইয়াতে অবজেক্ট আছে দা ওয়ার্ক সো আমি লিখিছো দা ওয়ার্ক ওকে দা ওয়ার্ক সিঙ্গুলাৰ হয় শ্যাল হ'ব দা ওয়ার্ক শ্যাল বি বিং ওকে ডান do did done 3 নম্বৰ ফৰ্ম by me সো এনেকুৱা আমাৰ সেন্টেন্স মানে হ'ব এক্টিভৰ পৰা পেসিভ লৈকে বনালে ক্লিয়াৰ ওকে সো আমি ফিউচাৰ কন্টিনিউয়াস টেন্স লৈকে পঢ়িলো দেন ফিউচাৰ কন্টিনিউয়াস টেন্সৰ পিছত যেটো টেন্স হ'ব হেতু হ'ব আমাৰ কি ফিউচাৰ পাৰফেক্ট টেন্স ওকে সো ফিউচাৰ পাৰফেক্ট টেন্স বহুত বেছি ইম্পৰ্টেন্ট আৰু তোমাৰ টেন্স হিচাপে লাষ্ট হ'ব সো খুব ধুনিয়াকে বুজি ল'ব দীঘলীয়া হৈ আছে ভিডিওটো তথাপি ধৈৰ্য সহকাৰে চাই থাকিব আৰু কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব সো আছে ইয়াতে কি আমাৰ ফিউচাৰ পাৰফেক্ট সৰি ওকে ফিউচাৰ কন্টিনিউয়াসৰ পিছত আহিব আমাৰ ফিউচাৰ পাৰফেক্ট ওকে সো ফিউচাৰ পাৰফেক্টৰ আমি এটা এক্সাম্পল লৈছো এক্টিভৰ এটা সেন্টেন্স আমি লৈছো এক্টিভ ভয়েস এটা লৈছো যেনেকে আই শ্যাল have done the work okay I shall have done the work okay etu mar future perfector example etia future perfector sentence pattern to ki hoy subject plus shall ba will ব্যবহাৰ কৰিব লাগিব তাৰ লগত এটা have হ'ব তাৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম হ'ব প্লাস আমাৰ কি হ'ব ইয়াতে অবজেক্ট হ'ব ওকে এতিয়া ৰুলটো কি হয় অবজেক্টক আমি কি কৰিব লাগে সাবজেক্ট বনাব লাগে প্লাস শ্যাল বা উইল ব্যৱহাৰ কৰিব লাগে ক্লিয়াৰ প্লাস ইয়াতে হ্যাভ এটা লিখিব লাগিব তাৰ লগত আমি বিন ইউজ কৰিব লাগিব ওকে দেন আমাৰ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাস আমাৰ ইয়াতে বাই টু এট উইথ ওকে বাই টু এট উইথ প্লাস অবজেক্ট ক্লিয়াৰ হৈ গল এতিয়া এই সাবজেক্টটো গৈ ডেফিনেটলি ইয়াতে অবজেক্ট হ'ব সো এটো যে তোমাৰ এক্টিভ আছে এক্টিভ সেন্টেন্স সো ইয়াতে দা ওয়ার্ক তো হৈছে আমাৰ অবজেক্ট সো ইয়াতে লিখিছো আমি কি দা ওয়ার্ক ওকে দা ওয়ার্ক হৈ গল এতিয়া তাৰ পিছত দা ওয়ার্ক সিঙ্গুলাৰ হয় শ্যাল এস এইচ এ ডাবল এল শ্যাল হ্যাভ বিন ওকে দা ওয়ার্ক শ্যাল হ্যাভ বিন ডান বাই মি ওকে এটো হৈ গল আমাৰ পেসিভ সো এতিয়া আমি এটা এক্সাম্পল দিছো সেই এক্সাম্পলটো আপোনালোকে সলভ কৰিবচোন এটা প্ৰ্যাকটিস প্ৰবলেম দিছো আমাৰ যে তোমাৰ সেন্টেন্স আমি কৰিলো ফিউচাৰ পাৰফেক্ট ওকে সো ফিউচাৰ পাৰফেক্টৰ এটা এক্সাম্পল মই দিছো হেতু কমেন্ট সেকশনত জনাব আপোনালোকে সো হেতু হৈছে এনেকে অমিত শ্যাল have done the project ওকে এটো কমেন্ট সেকশনত সবে জনাব লাগে তেতিয়া মই বুজি পাম যে হয় আপোনালোকৰ ক্লিয়াৰ হৈছে বুলি তো যি কি নহওক আমি টেন্স হিচাপে গোটেইখিনি কভাৰ কৰিলো তাৰ পিছত আমি সেন্টেন্স হিচাপেও আৰু এটা ভিডিঅত কভাৰ কৰিম যে তোমাৰ পাৰ্ট 2 ভিডিঅ হ'ব যত আমি ইম্পাৰেটিভ সেন্টেন্স বিলাক কভাৰ কৰিম আৰু লেট কেতিয়া ইউজ কৰিব লাগে প্লিজ থাকিলে কি হয় ইউ আৰ ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিব লাগে কেতিয়া ইউ আৰ অৰ্ডাৰ্ড ব্যৱহাৰ কৰিব লাগে সেই গোটেইখিনি আমি শিকিম সো সেই ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব যদিও এই ভিডিঅটো অলপ দীঘলীয়া হৈ গল তথাপি আমাৰ কনসেপ্ট ক্লিয়াৰ হৈছে সো ডেফিনেটলি ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ
আৰু নেক্সট ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ